আজিৰ ভিডিঅ'টো পুৰা গোটেইখিনি চাই থাকিব। আজিৰ ভিডিঅ'ত দেখাম মই আমাৰ বেটাক ঘুমাই দিব পাৰোঁ নে নোৱাৰোঁ। হে আপুনি যদি এটা বাপেক হয় বা এটা মাকো যদি হয় তেনে আপোনাৰ হাজবেণ্ডক দেখাব পাৰিব ভিডিঅ'টো। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব দেই। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া বেটা উঠি আছে মানে কি জাষ্ট তাৰমানে চকুটো মেলিছে। মোৰ আৱাজ পাই মই মাতিলো দুবাৰ তিনিবাৰ। মাকে বোলে তেতিয়াৰ পৰা ট্ৰাই কৰি আছে, উঠা নাই। ট্ৰাই কৰি আছিলা ন তেতিয়া? ট্ৰাই কৰা নাই দিয়া একেবাৰে। কি কৰি আছিলা? ৰোজাটো ৰাখাই নাই চাগে? তুমি নাজানা। মই জানো, ভিউৱাৰখিনি জানিব লাগিব না। ৰোজাটো ৰাখাই নাই? ভেৰি গুড। ৰবাছো একো নকটাই। কি ক'ব মোৰ ল'ৰাই মোৰ ছাপোৰ্ট কৰে। মোৰ ল'ৰাই মোৰ ছাপোৰ্ট কৰে ন? ই তাৰ মিচিকে হাঁহি। আৰামৰ মাক এতিয়া ভাল পাইছে বাৰু। আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি ভিডিঅ'টো অলপ ভাল লাগিব। আজি চব আৰামৰ মাকে কৰিব। ক্ৰীম লগোৱা, গেছৰ ঔষধ খোৱা চব আজি ঘুমাই দিব। কালি ময়ে ঘুমাই দিছো আকৌ। যোনে যোনে মোৰ যোৱাকালি ভিডিঅ'টো চাইছে গমেই পাইছে। কালি ময়ে ঘুমাই দিছো ৰাতি 1 বজাত। একদিন হওক 10 দিন হওক মই কৰিছোতো কালি। তো গাইজ কমেণ্টত জনাবচোন আপোনালোকৰ হাজবেণ্ড বিলাকে কৰে নে নাই। আৰাম হাগিছটো লিক হৈছে চাগে, পুৰা ফুলি টুপটুপীয়া। কেইটা বজাত পিন্ধাইছিলা? দেৰি হ'ল 7:30 দেৰি। তো 7:30 পিন্ধাইছা, এতিয়া 10টা বাজিলেহি, এতিয়ালৈকে তুমি খলোৱাই নাই। কিয় খলাম? হাগিছো থাক। মোৰ ল'ৰাটোক বডিগাৰ্ড দিবৰ কাৰণে বিয়া কৰাইছো নে তোমাক? কি চুমা খাবা আহিছে? A few moments later. এইটো সিদিনাখন বিশালৰ পৰা আনিছিলো মাত্ৰ 150 টকাত। দেখিছে ধুনীয়া। এই তাবিজটো লৈ কি কৰি আছে চাওক, খেলা কৰি আছে। চাওক খেলা কৰিব নালাগে। চাওক হাগিছটো খুলি দিওঁ ৰ'ব, বহুত ডাঙৰ হৈ গৈছে ফুলি। মাকে সলালে হয় হাগিছটো, কিন্তু মই সলাই দিওঁ আৰু। দিনটো মাকে ৰাখে, মাকবিলাকে চব মাকে, মোৰ ৱাইফ বুলি নহয়, মাকবিলাকে চবেই ৰাখে। ৰাতিকে আৰু দোকানৰ পৰা আহি পাওঁ, কামৰ পৰা আহি অলপমান চলিটোক টাইম দিলে, মাকক অলপমান ফ্ৰী টাইম দিলে ভাল লাগে আৰু। পাদিছে শুনিছে? আহি দেখিছে পাদি উঠি। কি গোন্ধ, ইমান বেয়া গোন্ধ। গাইজ মোবাইলত পাইছে নে নাই গোন্ধ কমেণ্টত ক'বচোন। পাদৰ গোন্ধ পাইছে নে নাই? বেটা তোমাৰ ডাইপাৰ ফ্ৰী টাইম দিছো ন? নাকত দুখ পাব নে নাই? দুখ পাব, নাকত লাগছে চলিটোৰ। নাই মই ক্ৰীম লগাই দিয়া নাই, তোমাৰ কাৰণে ৰখি আছো। আজি চব তুমি কৰিব লাগিব। আজি 2 দিন ধৰি চব মই কৰি আছো। আজি চব তুমি কৰিব লাগিব। নিজৰ গাত নিজে দুখ পাব। সেইদিনা ডক্টৰে দিয়া ক্ৰীমটো এইটো ন? চাওক ক্ৰীমটো দিয়াচোন, দেখাই দিওঁ। আপোনালোকে ভিডিঅ'বিলাক চাই থাকে, লাইক চাইক নকৰে, ছাবস্ক্ৰাইব নকৰে, একো কমেণ্ট নকৰে। কমেণ্ট চমেণ্ট কৰিব দিয়া। 1 2 বহুত পৰিছে। হৈ গৈছে মুনু। মুখটো কেনেকে কৰে? দাৰু নেই দাৱাই হে দাৱাই। दारू नहीं रे बाबा, दवाई है। লোৱা মুটি দিছে। মুটি দিলা ঠিকছে। ডাইপাৰ ফ্ৰী টাইম দিছিলো, মুটি কেনে গেলাই দিলা গোটেই। ভালে হৈছে, মাকৰ জাগাতে মুতছে, মই বেয়া পোৱা নাই। মোৰ জাগাত মুতালা আৰু তুমি নে? এতিয়া মুটি দিছে, মই কি কৰিম? মুটটো আৰু তুমি ঘুমাবা আজি, মই ফেলে ঘুমাম। ৰ'ব পেণ্টটো পিন্ধাই হাগিছটো পিন্ধাই লওঁ। মোৰ ল'ৰাক নামাৰবা কিন্তু, খবৰদাৰ মোৰ ল'ৰাক গাত হাত নুঠাবা। এটা চুলি। ৰ'ব গাইছ হাগিছটো খুলি লওঁ। হাগিছটো খুলি কেনে আকৌ দেখাই আছো ৰ'ব। A few moments later. গাখীৰ খালে, বমি কৰিলে, বমি কৰি বাপেকক ভিজালে, তাৰপিছত আকৌ তালুটো লাগি গৈছিল গাখীৰ এইমাত্ৰ। কেমেৰাটো মই লৈছো ৰ'ব, কাৰ লগত বা কথা কৈ আছে। হাগিছ চাগিছ পিন্ধাই দিলো নতুন। 11:45। মই কাপোৰটো পিন্ধাওঁ গাইছ, আপোনালোকে চাওক মই কাপোৰটো পিন্ধাব পাৰো নে নোৱাৰো। তলতটো পিন্ধাম খালি। ভৰি চাপ কৰি ভৰি টানি কিনে খাব। চাও পিন্ধাই দিম। পিন্ধা দিগদাৰী নকৰে নহয়। দেখছে মই মিছন চাকচেছ, মই পাৰো। হাফেনটো চবে পারবো আর সরু চলি এটা পারবো। হাফেনটো সরু চলি মানে কি কৰিব পারবা লাগে? এতিয়া মই গাখীৰ খোৱাব পারবা লাগে নেকি? ওপৰৰ কাপোৰৰ কথা কৈ আছো। ওপৰৰ কাপোৰ পিন্ধাম চাবা। নালাগে দিয়া, কানব চলিটো। থাকক। খুব ভদ্ৰ বুলি ভাবে নহয়, দেখাত ভদ্ৰ যেন লাগে। দেখছে নাভাবে, চব মানুহবিলাক জানি আছো। কি কৰবা মোক মাৰবা তাৰমানে? মই কি ভুল কৰছো? ইমান দিনে মাকক মাৰলে তোমাক মাৰব এতিয়া। কি ভুল কৰছো? মই? চকুত টোপনি তোমাৰ ল'ৰাৰ। আবা তোমাৰ ল'ৰাৰ চকুত টোপনি। ইয়াক ঘুমাই দিম চাব ইয়াক কেনেকে ঘুমাই দিওঁ মই। চাওক ইয়াক ঘুমাই দিয়া টেকনিক কেনেকে লৈ। ইয়াক ঘুমাই দিয়া টেকনিক এটা আছে। তাৰমানে ইয়াক যেতিয়া মই এনে কৰি থাকো, মই লগতে চকুটো মুজি থাকিব লাগে। তো চকুটো মুজি থাকিলে ই ভাবে আব্বা ঘুমাইছে যদি ময়ো ঘুমাও। আজি নুঘুমাই, লাইট মাৰা আছে নহয়। নাই মই হাৰ মানছো গাইছ। কোনে ঘুমাই দিব? তুমি ঘুমাই দিব লাগিব। বেলেগ কিন্তু দেই। আলহামদুলিল্লাহ
নন ষ্টপ হাতচি মাৰি আছে যে কি কেছ মোক মালাবা স্প্ৰেটো দেখোন মাৰিব নিদিয়া হে নাকত মাৰা স্প্ৰেটো দেখোন মাৰিব নিদিয়া নাকত মাৰা স্প্ৰেটো মাৰি দিওঁ 5টা হাতচি মাৰিলে গম পাইছা হে অলপ কান্দিলে কান্দক আৰু উপায় নাই স্প্ৰেটো মাৰি দিওঁ বুজিছেনে একদম লাগাতাৰ 5টা হাতচি মাৰিছে মাৰি দিয়া ইমান দি মাৰবাই পাৰলা হয় বাবা ল বুলি ক'লে ক'ত মাৰবহি বাবা বাবা হৈ গৈছে বাবা এইটো নাকত লোৱা 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 নাই চকুত যাৱা নাই চকুত গৈছে নেকি নাই যাৱা নাই ভালকে চোৱাচোন নাই যাৱা ৰে ভালকে হে বা তুমি যদি এনে ডিষ্টাৰ্ব কৰি থাকা মই কেনে দিম কোৱা এটা নাকত দিলোৱে মই কেন নিদিওঁ ৰবা এইটোত মাৰছাতো নাই মাৰা এইটোত এইটোত মাৰব লাগব ৰবা হৈছে গাইছ মাৰছা খাব নাপালো হৈ গেল এইখিনিৰ কাৰণে ইমান কান্দব লাগে নেকি হ'লে দেখোন স্প্ৰে মাৰি পুৰা একদম এটা হাঁহি ওলাইছে 5টা হাতচি মাৰছে স্প্ৰেটো নামাৰলৈ হয় 5টা হাতচি মাৰাৰ কাৰণে মই বোলো মাৰি দিওঁ কেনেকুৱা কৰিছে ভাই চকুত যাৱাৰ লগে লগে নাই চকুত যাৱা নাই চা চকুত মোৰ চকুত অলপ মাৰি চাওঁ কেনেকুৱা লাগে ভাই কি হৈ যায় মই চাম যাৱাই নাই প্ৰেক্টিকেল কৰি চাইছোঁ মোৰ নিজৰ চকুত নিজে মাৰি চাইছোঁ একো হোৱা নাই হ'লেও সেইবুলি আকৌ চকুত যাব নিদিব আকৌ আপোনালোকে দিয়া হ'ব চকুত লাইটটো মাৰি আছা দিয়া খাই আছে দিয়ক গাইজ গুড নাইট ভিডিঅ'টো শেষ কৰি দিওঁ আমাৰ ই বহুত দেৰিকৈ ঘুমাব এইবিলাক দেখাই থাকিলে ভিডিঅ'টো বহুত লম্বা হ'ব এই ৰাইট চাইডে আৰু এটা ভিডিঅ' আহি আছে চাওক যোৱাকালি মাকে আধা ৰোজা ৰাখি ভাঙি দিছে কি অসুবিধা হৈছিল কি অসুবিধাৰ কাৰণে মাকে আধা ৰোজা ৰাখি ভাঙিলে সেই ভিডিঅ'টো চাবৰ কাৰণে এই ৰাইট চাইডে যে আহি আছে সেই ভিডিঅ'টো ক্লিক কৰক যদি ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব বাই ৰাইট চাইডৰ ভিডিঅ'টোত লগ পাম আহক কিবাকৈ ঘুমাই দিছোঁ গাইজ মই পাৰিছোঁ ঘুমাই দিবৰ কাৰণে তথাপিও এতিয়া 100% ঘুমোৱাই নাই পাৰিছোঁ আৰু মুঠতে দিয়ক বাই ৰাইট চাইডৰ ভিডিঅ'টোত লগ পাম আহক